গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হ'ল কামাখ্যা মন্দিৰ। গোটেই ভাৰতত ব্যাপ্ত হৈ থকা মুঠ ৫১খন শক্তিপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকে অসমৰ সবাতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰা অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নিবৃত্তি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু শিলাৰায়ৰ কথা জনা যায়। এই প্ৰাচীন শক্তিপীঠ কামাখ্যাৰ আন এটা নাম হ'ল মা কামাখ্যা। এই মা কামাখ্যা ভাৰত দেশৰ অসম ৰাজ্যৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত আৰু এই মন্দিৰ থকা স্থানখিনিক কামাখ্যা স্থান হিচাপে জনা যায়। এই কামাখ্যা মন্দিৰৰ প্ৰধান উৎসৱ হৈছে অম্বুবাচী মেলা আৰু লগতে দুৰ্গা পূজা। আৰু এই কামাখ্যা মন্দিৰৰ মূল স্থাপত্যশৈলী হ'ল নীলাচল স্থাপত্যশৈলী। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই তিনিওদিনে কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়াই ৰক্তপ্ৰস্ত। দেৱীপীঠৰ পৰা অনা এই ৰক্তপ্ৰস্ত শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। সেইবাবে পুৰুষে সেই ৰক্তপ্ৰস্ত সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাত বা ডিঙিত ধাৰণ কৰে। অম্বুবাচীৰ প্ৰকৃতিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰ্যন্ত ফলাহাৰ গ্ৰহণ কৰি থাকে। অম্বুবাচী মেলা উপলক্ষে ইয়াত দেশ বিদেশৰ পৰা বহু ভক্তই সমাগম কৰে। মন্দিৰ যোৱাৰ পথৰ দুয়োকাষে বিভিন্ন ভক্তই বিভিন্ন ধৰণৰ যাগ যজ্ঞ পূজা পাৰ্বণ আদি কৰা দেখা যায়। মেলা উপলক্ষে বিভিন্ন ধৰণৰ বয় বস্তু দোকান পোহৰ আদি নানান ধৰণৰ জাক জমকীয়া সামগ্ৰীৰে মন্দিৰৰ কাষৰীয়া এলেকাত ভিৰ কৰা দেখা যায়। কামাখ্যা মন্দিৰৰ বিষয়ে আজিলৈ এইখিনিয়ে। আকৌ লগ পাম আন এটি বিষয়ৰ সৈতে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।